Hello friends, this is your host and host RJ Ukul, the romantic jockey. So বন্ধুসকল কেনে আছে? ভালে আছে নে? আশা কৰো যে আপোনালোক সকলো ভালে আছে। So বন্ধুসকল, আজিৰ বতৰ আমি জানো হকচোন। আজিৰ বতৰটো কেনেকুৱা? 21 আগষ্ট বৃহস্পতিবাৰ 2025। আহক আজিৰ বতৰটোৰ বিষয়ে আমি জানো। মোডন বতৰত পুৱাই আকাশত অলপ পাতল কুঁৱলীৰ দৰে ভাৱ। তাপমাত্ৰা প্ৰায় 29 ডিগ্ৰী সেন্টিগ্ৰেড। দিন উঠাৰ লগে লগে ডাৱৰীয়া আকাশ। ৰ'দে বৰষুণে দুয়োৱে একেলগে প্ল্যান কৰি আছে। মেইন আপডেট দুপৰীয়াৰ পিছত অলপকৈ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। উচ্চতম তাপমাত্ৰা 32 ডিগ্ৰী সেন্টিগ্ৰেড, নিম্নতম তাপমাত্ৰা 26 ডিগ্ৰী সেন্টিগ্ৰেড। আৰ্দ্ৰতা বেছি। পানী খাব, ঠাণ্ডা থাকিব আৰু ছাতি ৰেইনকোট লগত ৰাখিব। ট্ৰেফিক আৰু আউটডোৰ টিপছ। দুপৰীয়া কাম-কাজ আগতে শেষ কৰি লওক। বৰষুণে লগ দিব পাৰে। সন্ধিয়া শ্বপিং বা জিম যাওঁ বুলি যদি ভাবিছে তেনেহ'লে বাহিৰ ওলাওঁতে অলপ সাৱধান, ডাৱৰীয়া আৰু অলপ বৰষুণৰ বাবে ৰেডি থাকিব। স্মাৰ্ট কেয়াৰ পানী, ইলেক্ট্ৰলাইট আৰু কটন ক্লথ আজিৰ MVP মষ্ট ভেলুৱেবল প্লেয়াৰ। বাইক আৰু স্কুটিৰ যাত্ৰীসকলৰ বাবে নিজৰ হেলমেটৰ গ্লাছখন পৰিষ্কাৰ কৰি ৰাখিব। ৰাস্তাত গাড়ী বাইক ধীৰে ধীৰে চলাব। এই আছিল আজিৰ ৱেডাৰ বিট উইথ আৰজি কুল। ক্লাইমেক্সত বৰষুণে চিল বিট নমাই দিব পাৰে, সেয়েহে মুডটো কুল ৰাখিব। এই আছিল আজিৰ বতৰা। আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পালে। যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্টছ কৰিব নাপাহৰিব। চ' বন্ধুসকল, গুড মৰ্ণিং এণ্ড হেভ এ নাইচ ডে।